বন্ধুসকল আকৌ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ মামাৰ চেনেলে ভাস্কৰ জে গগৈ আৰু বহুত দিনৰ পৰা ভিডিঅ' আপলোড কৰা নাই তাৰ কাৰণে বেয়া নাপাব কিন্তু লাহেকৈ আজি বহুত দিনৰ পিছত ভিডিঅ' এটা আপলোড কৰিবলৈ গৈ আছোঁ অলপমান ফান হ'বলৈ গৈ আছে সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মই এতিয়া ট্ৰেইনিং এটা কৰি আছোঁ ট্ৰেইনিঙত এতিয়া শেষ হ'ব হ'লগৈ এতিয়া শেষত একদম শেষত মানে প্ৰগ্ৰেম এটা আছে সেই প্ৰগ্ৰেমটোত মানে অলপমান আমি গান চান গাম চ' সেই গান চান গোৱা আজি মানে প্ৰেক্টিছ চলি আছে এতিয়া প্ৰেক্টিছ অলপমান দেখাই দিছোঁ মানে কেনেকৈ কৰি আছে বাকীবোৰে প্ৰেক্টিছ কেনেকৈ কৰি আছে আপোনাক দেখাইছোঁ ব'লক চাই লওঁগৈ বহুত দিনৰ পৰা মানে ভিডিঅ' আপলোড কৰা নাই কাৰণ মই বহুত বেছিকৈ বিজি হৈ আছিলোঁ মই ট্ৰেইনিংটো যিহেতু কৰি আছোঁ ট্ৰেইনিঙত একেবাৰে টাইম নিমিলিছিলে আৰু লাষ্টত এতিয়া অলপমান টাইম পাইছোঁ সেইকাৰণে মই বোলো ভিডিঅ' এটা ষ্টাৰ্টিং কৰি দিওঁ এতিয়া প্ৰেক্টিছ দেখাবলৈ গৈ আছোঁ অলপকৈ আপোনালোকে চাউণ্ড শুনিছে চাগে এতিয়া ব'লক লাহেকৈ সোমাই গ'লোঁ এয়া প্ৰেক্টিছ চলি আছে পূৰা প্ৰেক্টিছ চলি আছে এইপিনে প্ৰণৱজ্যোতি বাইলুঙে এতিয়া গীটাৰ ধৰি পেলাই পূৰা গান চান গাই আছে এইপিনে ঋতুৰাজ নাথে মানে এনেকৈ মোবাইলত বজায় মোবাইলত এনেকৈ স্পীকাৰটো কানেকশ্যন কৰি পেলাই পূৰা একদম ড্ৰাম চাম বজাই থাকে আপুনি ভাস্কৰ দুচাৰ এই লগতে গাই আছে গীটাৰখন এই লগত লৈ আছে ষ্টিল গাই আছে বজাব নাজানে বুলি নাভাবিব সি বজাব জানে লগতে এইপিনে ময়ো আছোঁ মই অলপমান প্ৰেক্টিছ কৰিম আৰু নেক্সট ডে এতিয়া গা পা ধুই মেলি ৰেডি হৈ গ'লোঁ যাব লাগে কিন্তু মানে কি হ'ল ন কালি ৰাতি ঘপককৈ ক'লে যে ইণ্টাৰভিউ আছে বুলি কৈ দিলে সেইকাৰণে অলপমান কালি ৰেকৰ্ড কৰিব নহ'লগৈ সেইকাৰণে ডাইৰেক্ট নেক্সট ডে ৰেকৰ্ড কৰিছোঁ পূৰা শ্বুট পিন্ধি মেলি এতিয়া ৰেডি হৈ লৈছোঁ এতিয়া এখন ইণ্টাৰভিউ আছে ইণ্টাৰভিউ দি পেলাই আকৌ পাছত প্ৰগ্ৰেম হ'ব বুলি কৈছে প্ৰগ্ৰেমটো এতিয়া কেনেকুৱা কি হয় নাজানো তাত গাবলৈ পাবও পাৰোঁ নাপাবও পাৰোঁ চ' গাবলৈ যদি পাওঁ তেনেহ'লে আপোনালোকক দেখাম যদি গাবলৈ নাপাওঁ তথাপিতো আপোনালোকক দেখাম বাৰু এই যদিও কেনেকুৱা লাগিছে বহুত চিন্তা হৈ গৈছে বহুত ডিপ্ৰেশ্যনত পৰি গৈছে এই একো নাই দিয়া টেনশ্যন আহিয়ে থাকে জীৱনত টেনশ্যন নাহিলেনো কি আহিবনো এই কলেজলৈ যাওঁ বোলে ই আকৌ চেল্ফি মাৰা ষ্টাৰ্ট হৈ গ'লে কলেজ এতিয়া পাই গ'লোহি এতিয়া আমাৰ য'ত প্ৰগ্ৰেম হ'ব গোটেই কাৰ্পেট চাৰ্পেট পাৰি দিছে ইয়াত প্ৰগ্ৰেম হোৱাৰ ৰুমটো এবাৰ দেখাই দিছোঁ আগতে ইয়াত বেঞ্চ আৰু ডেস্ক আছিলে কিন্তু ইয়াত ভালকৈ চকী টকী দি দিছে প্ৰগ্ৰেম হ'ব আৰু আমি ইয়াত প্ৰগ্ৰেম কৰিম অলপমান লেকচাৰ কিবা কিবি দিব প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব 1:30 বজাৰ পৰা কিন্তু তাৰ আগতে ইণ্টাৰভিউ আছে চ' চবেই ইণ্টাৰভিউৰ কাৰণে অলপকৈ পঢ়ি আছে মই অলপমান চাই আছোঁ আৰু ইণ্টাৰভিউ আগত ইমানকৈ নাচাওঁ আগতে অলপ চাইছোঁ যেতিয়া ভাস্কৰটো চাবি ৰৈ আছে মোৰ ৰৈ আছে পূৰা চিকনা হৈ পেলাই ৰৈছে নাই ইণ্টাৰভিউ দিবলৈ বহুত ভয় লাগি আছে ইণ্টাৰভিউটো ভাল হ'ব লাগে ন বেষ্ট অফ লাক ভাল হ'ব লাগে আজি ফাৰ্ষ্ট টাইম এনেকৈ ডাইৰেক্ট ইণ্টাৰভিউ প্ৰথম দিম মানে আগতে দিব নাই এনেকৈ অনলাইন দিছোঁ খালি ইয়াত মানে কি হ'ল অলপ ভয় লাগি আছে অনলাইন দিছোঁ খালি মানে এইভাগে দিয়া নাই মানে ডাইৰেক্ট দিয়া নাই সেইকাৰণে এইটো প্ৰথম দিম ভয় লাগি আছে অলপ ভাল হ'ব লাগে মানে কথা জোচ লাগে এইটো চাইডে মিটিং ষ্টাৰ্ট হ'ব লৈছে আৰু এতিয়া প্ৰেক্টিছ চলি আছে এইফালে প্ৰেক্টিছ চলি আছে বাইলঙে পূৰা গান গাই আছে পূৰা ফিল লৈ গান গাই আছে এই এটা গাই দিয়া তুমি এতিয়া এটলিষ্ট কিবা এটা গাই দিয়া আৰু ফেবিও লাষ্ট ডে কেনেকুৱা কিবা ক'বা ভালেই লাগিছে ন প্ৰগ্ৰেমটো কৰি ভাল লাগিলে ভাবি এইপিনে দেৱাংশু মজা ন লাষ্টত ফিনিচিং কিবা ক'বা লাষ্টত ক'বলৈ একো নাই দিব্যই ক'ব দিব্য ট্ৰেইনিংটো আমাৰ বহুত বেছি ভাল লাগিলে ভাল শিকালে ফ্ৰম ড্ৰিলিং টু প্ৰডাকশ্যন এইপিনে প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল এতিয়া মোৰ লগত ঋতুৰাজ নাথ আছে এইপিনে ঋতুৰাজ নাথ আছে মানে কি হ'ল মেনেজ দিবলগীয়া হৈ গৈছে এতিয়া গীটাৰ চিটাৰটো লগত আছে খালি মানে কি হ'ল কৰ্ডডাল মানে ছিগি থাকিলে লগত যাৰ মানে ৱাৰপাত কাম কৰা নাই এতিয়া বজাবতো লাগিব না সেইকাৰণে ই হোষ্টেললৈ গৈ পেলাই কৰ্ডডাল মানে লগাই আনিলেগৈ প্ৰগ্ৰেমটো এতিয়া ষ্টাৰ্ট হ'বলৈ গৈ আছে সেইকাৰণে বিহুৰে অতিথিখিনিক মানে আদৰণি জনাই এতিয়া দেখিছে ন বিহু গাই পেলাই আদৰণি জনাই গৈ আছে এতিয়া বিহু গাই আছে এতিয়া অলপ পাছত বিহুখন শেষ হ'ব আৰু লাষ্টত আকৌ বিহু হ'ব এইখিনি ফাইনেল বিহু হ'ব কিন্তু এতিয়া এনেই জাষ্ট আদৰণি জনাবৰ কাৰণে তাৰপাছত ষ্টাৰ্ট হৈ গ'ল গায়ন বায়ন এতিয়া গায়ন বায়ন অকণমান দেৰি চলিব গোটেইখিনি নেদেখাওঁ কিন্তু ওপৰে অলপমান দেখাম আপোনালোকক গায়ন বায়ন কেনেকৈ হৈছে চাই লওক প্ৰগ্ৰেমত বহি থকা মানুহখিনিকে অলপমান দেখাই দিছোঁ চাই লওক তাৰপাছত লেকচাৰ দিয়া ষ্টাৰ্ট হৈ গ'ল কিন্তু লেকচাৰখিনিতো আপোনালোকে নেদেখাওঁ কাৰণ এই ভিডিঅ'টো পূৰা বৰিং হৈ যাব সেইকাৰণে নেদেখাওঁ বাকী নচা এইফালৰ পৰা গাই গৈছে ষ্টাৰ্ট হৈ গ'ল আকৌ প্ৰগ্ৰেমটোত ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ বহুত মাতিছে দেখিছেনে আগত এতিয়া দেখিছেনে ভিডিঅ'গ্ৰাফাৰ পৰা ভিডিঅ' স্কিল দেখাই ভিডিঅ' কৰি আছে এতিয়া
টাইম আহিলে পেকেট লাঞ্চ খোৱা চিঙিৰা দিছে বুনিয়া এটা মিঠাই এটা দিছে তাৰপিছত কালাকান দিছে আৰু চাহ দিছে আৰু সেই খাই লওঁ তাৰপাছত ষ্টাৰ্ট হৈ গ'ল এইবোৰ চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন চাৰ্টিফিকেট এতিয়া দিব এজন এজনকৈ চবকে চিৰিয়েলি মাতি মাতি চাৰ্টিফিকেটবোৰ দিব আৰু ময়ো যাম অলপ পাছত চাৰ্টিফিকেটখন আনিমগৈ এতিয়া আগত দেখিছে এয়া অম্লান তাৰপাছত এতিয়া অনুষ্যা দেন গোটেইখিনি লাইন পাতি আছে চবেই মানে এজনকৈ ল'ব কিন্তু ইয়াত দিবলৈ ৰৈ আছে খালি কোনো যোৱা নাই এয়া গ'ল অঞ্জলি ল'লে তাৰপিছত গ'ল অৰবিন্দ্ৰ তাৰপিছত আশিছে ল'লে দেন আহিলে আশ্ৰিনা তাৰপাছত আহিলে বাৰ্বি আৰু চাৰ্টিফিকেট ল'বলৈ যাওঁতে ইয়াত চেলিব্ৰিটি নিচিনা লাগি যায় কাৰণ ফটোগ্ৰাফাৰবোৰ ৰৈ থাকে ফটো মাৰিমগৈ ভাৰ্গৱ গৈছে তাৰপিছত ভাস্কৰ তুষাৰ গ'ল তাৰপিছত ময়ো যাম অলপ পাছত এতিয়া মই যাম এই গ'লোঁ এতিয়া মই মানে মেমৰিবোৰ ৰাখি থৈ দিছোঁ আৰু এইবোৰ মেমৰিবোৰ লাগে ন পিছত চাই ভাল লাগিব তাৰপিছত গ'ল বিশাল তাৰপিছত ইয়াত গোটেই লাইন পাতি আছে আৰু যদুৱে দেখাই আছে তাক ফটো মাৰি দিব লাগে বুলি আৰু লগতে এতিয়া আছে তাছলিমা মেম তাৰপিছত দেৱাংশু গৈছে দিব্য দিলীপ চাহ ফেবিঅ' গৌৰৱ তাৰপিছত যদুমণি আহি গ'ল কীৰ্তিশা মানৱেন্দ্ৰ আব্দুল আৰু মানে কি হৈছে ন অলপমান ভিডিঅ'টো দীঘল হৈ গৈছে এইখিনি দেখাওঁতে আৰু বেছি দেৰি আপোনালোকে ৰ'ব নালাগে কাৰণ আৰু কেইজনমান দেখুৱাৰ পাছতে আমাৰ ষ্টাৰ্ট হৈ যাব সেই প্ৰগ্ৰেমটো যোনটো প্ৰগ্ৰেমৰ কাৰণে আমি ইমান দেৰি প্ৰেক্টিচ কৰি আছিলোঁ আৰু কেইজনমানৰ পাছত ষ্টাৰ্ট হৈ যাব আমি তাৰপাছত গান গাম মানে আৰু মাত্ৰ 4জনে চাৰ্টিফিকেট ল'ব আছে 4 3 2 1 এজন লাষ্ট তাৰপাছত ষ্টাৰ্ট হৈ গ'ল আমাৰ গান যেতিয়া গান গাবলৈ লৈছোঁ গানটো গোটেইটো নেদেখাওঁ কাৰণ বহুত দীঘল হৈ যাব চ' অলপ পাৰ্ট কৰি পেলাই আপোনালোকক দেখাম চ' চাই লওক আৰু গানটো তাৰপাছত আহি গ'ল বিহু এতিয়া আপোনালোকে বিহু চাই লওক এতিয়া ল'ৰাখিনি সোমাইছে পাছলৈ ছোৱালীখিনি সোমাব ছোৱালী নাচো দেখাম এতিয়া ল'ৰাখিনি নাচখিনি দেখাই দিওঁ হুঁচৰিটো দেখাই দিওঁ অলপমান Impala
ৰাইজৰে ভাল পূবে ভঁৰাল বোলে পশ্চিমে গৰা উত্তৰে গৰু বোলে দক্ষিণে চৰু ৰাইজৰ কুশলতে ফটোখন মা চিন্ময় কিবা ক'বা নি মই আকৌ লগ পাম আমি আকৌ লগ পাম শিখা কিবা ক'বা অ'কে আই উইল মিছ ইউ টু ভাল লাগিছে চবেই এতিয়া গ্ৰুপ ফটোৰ কাৰণে জমা হৈছে মোৰ লগতে যাম এতিয়া ফটোখন চাই লওক চব এতিয়া যাবলৈ অলপকৈ ৰেডি হৈছেগৈ আৰু দেই কিবা ক'বা যি নহওক এই 45 ডেইজত কিন্তু আমি বহুত একদম ঘৰৰ আপোন মানুহ নিচিনা হৈ গৈছিলোঁ শেষ হ'ল আজি বিদায় দিবলৈ হ'ল কিন্তু আজি ইয়াৰ ভাস্কৰ প্ৰগ্ৰেমটো চাই বহুত ভাল লাগিলে এদিন ভালকৈ লগ কৰি ভালকৈ পাৰ্টি এটা কৰিব ক'বলৈ কি আছে যাতে তুমি চাকৰিটো পোৱা সেইটো আশীৰ্বাদ কৰিলোঁ আমি পাওঁ নাপাওঁ দৰকাৰ ভাস্কৰজী যোনে পালে চবেই একেলগত পাই চবেই যাতে এইটো কথা কোৱা মানে চাকৰিটো পোৱাৰ পিছত দৰমহাই নাই পোৱা পাৰ্টিতে খুৱাব নোৱাৰোঁ যোনে পায় মই পাওঁ বা যোনে পায় মুঠতে ভাল লাগিব যি হওক মানে গোলাপ জামুন ৰসগোল্লা চিঙৰা একদম লিষ্ট আমি ধুনীয়াকৈ বনাই দিম এইটো মানে ষ্টাৰ্টাৰ ভিডিঅ' বনাই আছে তুমি পুৰণা মানুহ না আমি পুৰণা মানুহ আমি আকৌ লগ পাম নিশ্চয় লগ পাম ভাল লাগিলে এয়া এই মোৰ বন্ধুজন মানে বহুত ভাল ছিংগাৰ বেষ্ট থেংক ইউ তুমি এতিয়া কিবা ক'লেহে ওলাবা নক'লে কেনেকৈ ওলাবা ওলাবই লাগিব মেইন মানুহ যদি হাঁহি নামাৰি তুমি হাঁহি এটাকে মাৰি দিয়া আশা ৰাখিলোঁ ইউটিউবত ফ'ল' কৰি থাকিম কিপ ইন টাচ থেংক ইউ তোমালোক থাকিলে কিবা কোৱা যদি কোৱা ভাল গান গালা আৰু একো ধন্যবাদ গানটো প'ষ্ট কৰি পঠাবা দেই বাই চ' তাৰপৰা ওলাই গুচি আহিলোঁ কলেজৰ পৰা ওলাই পেলাই এতিয়া এই চুমু হোটেলত অলপমান চাহ তাহ খাবলৈ গুচি আহিলোঁ মানে ইয়াত ছটাইত যদি আপোনালোকে আহে তেনেহ'লে চুমু হোটেল আহিব পাৰে চুমু হোটেলত মানে চাহটো খাই মানে অলপমান বেলেগ টেষ্ট লাগে সেইকাৰণে আমি যদি আহোঁ তেনেহ'লে ইয়ালৈকে আহোঁ আৰু তাৰপিছত এইপিনে আছে বাইলুং আৰু এইফালে আছে মানস এতিয়া চাহ খাই আছে আৰু এইপিনে বাইলুং আছে ইয়াকতো দেখাই আছিলোঁ বাৰু চাহ তাহ খাম মোৰ খাই শেষ হৈ গ'ল মই আৰু এগিলাছ অৰ্ডাৰ দিওঁ নেকি তাকে খাই মেলি এতিয়া যামগৈ আৰু লাষ্টত এতিয়া চুমু হোটেলখনো এবাৰ দেখাই দিছোঁ এইখন চুমু হোটেল চাই লওক চাহ খাই মেলি এতিয়া ৰিটাৰ্ণ গৈ আছোঁ মোৰ লগত এতিয়া বাইলুং আছে এতিয়া হোষ্টেললৈ গৈ আছোঁ আৰু আমাৰ যিহেতু ট্ৰেইনিংটো শেষ হৈ গ'ল চ' লাহেকৈ ঘৰলৈ যাম ইয়াত দুদিনমান থাকিম তাৰপিছত লাহেকৈ ঘৰলৈ যাম জব পাম নাপাম সেইবোৰ পাছৰ কথা সেইবোৰ এনেও জবটো লাষ্টত কেতিয়াবা হ'লেতো পামেই না বহুত নতুন লগৰ লগ পালোঁ সেইকাৰণে ভালো লাগিলে তেনেকৈ বাইলুঙকো লগ পালোঁ ইমান টেলেণ্টেড মানুহ এটা লগ পাই গ'লোঁ বহুত ভাল লাগিলে বহুত মানে ক্ল'জ হৈ গ'লোঁ আমি চবেই
আৰু আমাৰতো হোষ্টেলত মানে যিটো জেমিং ছেশ্যন বহিছিলে কিন্তু মজা লাগিছিলে। আকৌ জেমিং ছেশ্যন বহিব। হোষ্টেল আহি পাই গ'লোহি, কিন্তু ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই। আপোনালোকক দেখাবলৈ বাকী আছে অলপমান। মিউজিক কৰিম, মানে অলপমান জেমিং নিচিনা কৰিম, সেইটো আপোনালোকক দেখাবলৈ বাকী আছে। সেইটো দেখাই পেলাই ভিডিঅ'টো লাহেকৈ শেষ হৈ যাব। চ' সেইটো চাই পেলাই সেইটো চাই লওক আৰু মানে এইটো দেখাবলৈ গৈছোঁ, ব'লক। Thank you for watching. Like, share and subscribe.